নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই ৰশ্মিৰঞ্জন দত্তই মোৰ ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল অসম সৰ্বশিক্ষা অভিযান মিছনৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে পত্ৰ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে আপোনালোক সকলোৱে অৱগত হৈছে এই বিষয়ে 2 তাৰিখে প্ৰকাশ কৰা হৈছিল আৰু এই পত্ৰখন বিএ সকলো ইন্সপেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট আৰু দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্টলৈ প্ৰেৰণ কৰা হৈছে মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এখন প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ যিটো ছাবজেক্ট আছিল এইটো হৈছে একাডেমিক ছাপোৰ্ট ডিউৰিং কোভিডৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীৰ একাডেমিক ছাপোৰ্টৰ কাৰণে এই পত্ৰখন প্ৰেৰণ কৰা হৈছে আৰু এই পত্ৰখনত বহুকেইটা ইতিবাচক আৰু যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বিষয়ে আজি ভিডিঅ'টো আপোনালোকৰ আগত প্ৰস্তুত কৰিছোঁ কোভিড-19ৰ এই অতিমাৰীৰ সময়ছোৱাত প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকল যাতে অধ্যয়নৰ পৰা বঞ্চিত হ'ব নোৱাৰে বা অধ্যয়নত বৰ্তি ৰখাৰ বাবে সমগ্ৰ শিক্ষা অসমে যি পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপটোৰ বিষয়ে আজিৰ যিটো নটিফিকেশ্যন 2 জুন তাৰিখে প্ৰকাশ পাইছিল তাৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক জনাব বিচাৰিছোঁ ইয়াৰ দ্বাৰা 15 দিনীয়া শিকন আৰু মূল্যায়নৰ পেকেজ একোটা প্ৰস্তুত কৰি SCET ফালৰ পৰা প্ৰস্তুত কৰি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীক দিয়াৰ ব্যৱস্থা কৰা হ'ব পিছত 15 দিনৰ বাবে আকৌ এটা নতুন পেকেজ দিয়াৰ ব্যৱস্থা কৰিব পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত এই ব্যৱস্থাটো চলাই যোৱা হ'ব এটা নতুন এটা কৌশল গ্ৰহণ কৰা হৈছে যে 15 দিনীয়া SCET ফালৰ পৰা 15 দিনীয়া শিকন মূল্যায়নৰ এটা পেকেজ অৰ্থাৎ কিছুমান মেটেৰিয়েল তেখেতলোকে যোগান ধৰিব আৰু এই ক্ষেত্ৰত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু সহ শিক্ষকসকলৰ যথেষ্টখিনি কৰণীয় আছে প্ৰথম তেখেতলোকে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণী বা বিষয় অনুযায়ী যোনখন বিদ্যালয়ৰ যিটো যেনেধৰণে সুবিধা হ'ব হয় শ্ৰেণী অনুসৰি বা বিষয় অনুসৰি একোজন মেণ্টৰ শিক্ষকক দায়িত্ব দিয়া হ'ব এজন নিৰ্দিষ্ট শিক্ষকৰ দায়িত্বত ছাত্ৰ ছাত্ৰীৰ এটা গ্ৰুপ থাকিব আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ নামৰ বিপৰীতে যিজন মেণ্টৰ শিক্ষক থাকিব সেই শিক্ষকজনৰ সৈতে ছাত্ৰ ছাত্ৰীৰ যিখন তালিকা সেই তালিকাখন প্ৰস্তুত কৰি প্ৰধান শিক্ষকসকলে CRCC আৰু আপোনাৰ নিৰ্দিষ্ট যিটো ক্লাষ্টাৰৰ আপুনি অন্তৰ্ভুক্ত সেই ক্লাষ্টাৰৰ CRCCক জমা কৰিব লাগিব লগতে নিৰ্দিষ্ট ছাত্ৰ ছাত্ৰীৰ নাম যি ছাত্ৰ ছাত্ৰী আপোনাৰ গ্ৰুপটোত অন্তৰ্ভুক্ত হ'ব নিৰ্দিষ্ট ছাত্ৰ ছাত্ৰীৰ নাম ফোন নম্বৰ সমূহ মেণ্টৰ শিক্ষক শিক্ষয়িত্ৰীজনকো দিব লাগিব অৰ্থাৎ এই যিটো আপোনাৰ গ্ৰুপটোত যিসকল ছাত্ৰ ছাত্ৰী থাকিব সেই ছাত্ৰ ছাত্ৰীসকলৰ ফোন নম্বৰসমূহ আপোনাৰ লগতো থাকিব লাগিব প্ৰধান শিক্ষকজনে CRCCক দিয়াৰ উপৰিও আপোনাৰ লগতো সেই আপোনাৰ গ্ৰুপটোৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতলোকৰ যোগাযোগৰ নম্বৰ আপোনাৰ লগতো থাকিব লাগিব আৰু প্ৰধান শিক্ষকে পৰৱৰ্তী সময়ত CRCCৰ দ্বাৰা বা CRCCৰ পৰা পেকেজসমূহ গ্ৰহণ কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব এই গ্ৰহণ বিতৰণ নিৰ্দিষ্ট পদ্ধতিমতে ৰেকৰ্ডত থাকি যাব বা ৰেকৰ্ড ৰাখিব লাগিব ঘৰে ঘৰে বা অন্য ধৰণে কোভিড প্ৰট'কল মানি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বা কৰিব লাগিব আৰু মেণ্টৰ যিজন শিক্ষক থাকিব মেণ্টৰ শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ লগত নিয়মীয়াকৈ যোগাযোগ ৰাখি পেকেজসমূহ শিক্ষণ আৰু মূল্যায়নৰ সামগ্ৰী সঠিক ব্যৱহাৰ কৰা আৰু 15 দিনৰ পিছত মূল্যায়ন পত্ৰখন গ্ৰহণ কৰা দায়িত্ব মেণ্টৰ শিক্ষকজনে ল'ব লাগিব আৰু তেখেতে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিষয়ৰ সহায় কৰিব লাগিব ফোন হোৱাটছআপ বা কোভিড প্ৰট'কল মানে অন্য উপায় হয় কাৰোবাৰ ফোন নাথাকিবও পাৰে বা কাৰোবাৰ হোৱাটছআপ নাথাকিবও পাৰে যিসকলৰ ফোন আছে ফোনৰ যোগেদি হোৱাটছআপৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ ইয়াৰ অগ্ৰগতিৰ যিটো খতিয়ান বা ছাত্ৰ ছাত্ৰীসকলৰ লগত এই যোগাযোগটো কৰাৰ উপায় ফোন বা হোৱাটছআপ নতুবা কোভিড প্ৰট'কল মানি হয়তো আপুনি হোম ভিজিট কৰিব পাৰিব তেনেধৰণেৰে কৰিব লাগিব প্ৰধান শিক্ষকজনেও মেণ্টৰ শিক্ষক হ'ব পাৰিব প্ৰধান শিক্ষক হ'ল বুলি যে তেখেত মেণ্টৰ শিক্ষক নহ'ব তেনেকুৱা কথা নাই প্ৰধান শিক্ষকজনেও মেণ্টৰ শিক্ষকৰ দায়িত্ব ল'ব পাৰিব আৰু লগতে তেখেতে সমগ্ৰ ব্যৱস্থাটো সুচাৰুৰূপে
চলাটো নিশ্চিত কৰিব লাগিব। এই ক্ষেত্ৰত প্ৰধান শিক্ষকজনৰ দায়িত্ব অলপ বেছি হ'ব। তেখেতে নিজে মেণ্টৰ শিক্ষক হোৱাৰ উপৰিও এই গোটেই প্ৰক্ৰিয়াটো যাতে এটা ছিষ্টেমেটিক সুচাৰুৰূপেৰে পৰিচালনা কৰিবৰ বাবে তাৰ বাবে বিশেষ দায়িত্ব তেখেতে গ্ৰহণ কৰিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে বা CRCয়ে যেতিয়া বিচাৰিব তেতিয়া এই সম্পৰ্কীয় ৰিপৰ্ট দাখিল কৰিব লাগিব প্ৰধান শিক্ষকজনে। বন্ধু বান্ধৱী তথা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এই বিষয়ে জনাব বিচাৰিলোঁ। ইতিমধ্যে বিভিন্নজনে বা বিভিন্ন বিদ্যালয়ত যিটো গ্ৰুপ গঠন কৰা হৈছে, এই গ্ৰুপ ইতিমধ্যে গঠন হৈ গৈছে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতি আগবঢ়াই নিবৰ বাবে। গতিকে যি কি নহওক, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাটো অৱগত কৰিব বিচাৰিলোঁ আৰু মেণ্টৰ শিক্ষকসকলৰ যথেষ্টখিনি দায়িত্ব থাকিব। এই ক্ষেত্ৰত কোনোবা এজনে যদি ভাবে যে মই মেণ্টৰ শিক্ষক নহয়, তেনে কথা নাই। আমাৰ বিদ্যালয়সমূহত যিহেতু শিক্ষকৰ সংখ্যা যথেষ্ট কম আছে, গতিকে প্ৰতিজনেই মেণ্টৰ শিক্ষক হ'ব পাৰিব বা হ'ব লাগিব। ছাত্ৰ ছাত্ৰী ভাগ কৰি ইতিমধ্যে গ্ৰুপসমূহ গঠনেই কৰা হৈছে। যি কি নহওক, ধন্যবাদ। এনেধৰণৰ তথ্যসমূহ লাভ কৰি থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেল এডুকেশ্যন ফৰ অল ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।